কথাটো কি বল বল ভিতৰতে বহিবিগে হ'ব নবহো ভিতৰলে নাযাওঁ ঠাণ্ডাখনত সেই কথা এটা কাৰণেহে আহিলোঁ কেলে সেই নাই কোৱা নি তোৰ মানুহটোৱে আহিম বুলি মই নাই কোৱা নহয় একো নাই কোৱা কিবা কথা আছিলে নেকি সি চাগে সেই মদ খাই থাকোঁতে ক'বলৈ পাহৰিলে যিহে মদাহী ইমান মদাহী হৈছে দেই কালি নে পৰহি বোলে সেই বাগানৰ মাজত পৰি আছিলে কোৱা শুনিছিলোঁ সেই আমাৰ আকৌ ধন্তিলৈ পিলাই নি গৈছিলে নহয় ফুল নিচা বোলে তং হৈ বাগানৰ বোলে খাল তাত পৰি আছিলে জানিছোঁ নহয় আমাৰ মানুহটোৰ কথা তই হেনে একো এটা ক'ব নোৱাৰ নে হ'লেও আৰু দেই আজিকালি যুগতনো বাৰু সেই মানুহে সেই মদ খাইনো বাৰু পৰি থাকে আৰু তাতে সেই গাভৰু ছোৱালী এজনীও আছে ইমান মদ খায় নে কি টেনশ্যনত মদ খায়নো নাজানো আৰু কি টেনশ্যনত মদ খায় তই সুধিবিচোন কি টেনশ্যনত মদ খায় এই গাঁওখনৰ ভিতৰতে ভাল এটা মদাহী হ'ল আকৌ মদাহী বুলি একদম আচৰিত মদাহী দেই তই বুলিহে এনেকুৱা মদাহী গিয়েক এটাৰ লগত আছ দেই কোনো নাথাকে মইতো বাদে কোনো মানুহে নাথাকে তইহে পাৰিছ আৰু কেনেকৈ জানো এডজাষ্ট কৰি আছ তইহে জানো আৰু যিমান যি নহ'লেও সেইটো মোৰ মানুহটো মই সেই সংসাৰখন আকৌ ভাঙিবলৈ চেষ্টা নকৰোঁ কাৰণ মোৰ এজনী ছোৱালী আছে উঠি অহা গাভৰু ছোৱালী আছে মই সেইবিলাক যদি কৰোঁ তেতিয়াহ'লে মোৰ ছোৱালীজনী কি হ'ব সেইবোৰ বহুত কথা ভাবিছোন তো তই তেনেকৈ ওপৰতে ক'লে নহয় সেইটো হয় বাৰু পিছে তোমাৰ ছোৱালী যি ষ্টাইলৰ নকয় আকৌ মদাহী জীয়েক বুলি সেইজনী কলেজলৈ যাওঁতে দেখো নহয় আমি আকৌ মানুহৰ চকু দেখিলে গম পাওঁ ছোৱালীবিলাকৰ চকু দেখিলে মুখ দেখিলে গম পাওঁ কোনজনী ছোৱালী কেনেকুৱা হ'ব দেখাত কিন্তু একদম সঁচাকৈ কৈছোঁ তোৰ একদম মদাহী জীয়েক নিচিনা নালাগে দেই মানুহটোকে মোৰ মুখৰ আগতে মদাহী কৈ আছে যে সহ্য কৰি নাথাকিম আকৌ মদাহী কৈ থকা আৰু মোৰ ছোৱালীজনীৰ কথা কৈছে যে তোৰ ল'ৰা নিচিনা বুলি ভাবিছে নেকি তোৰ ল'ৰা যিটো পেণ্ট পিন্ধে অকণমানি পেণ্ট ওলাই থাকে চিপা মাৰ আজ কলেজলৈ যায় চব ছোৱালীয়ে ষ্টাইল কৰি যায় মানে কি আৰু ধুনীয়াকৈ সাজি কাচি যায় তাৰপৰা কি হ'লনো তোৰ আজি তই সেই মদাহী জীয়েক বুলি কৈ আছ আমাৰ ছোৱালীজনী চাগে সেই বেয়াকৈ যাওঁতে তহঁতি ভাল পালিহেঁতেন তেতিয়াহে চাগে মদাহী জীয়েক যেন লাগিলেহেঁতেন হয় নাই সেইবিলাকে কথা ক'ম বুলি আহিছিলে নেকি কি কথা আছিলে সোনকালে কৈ মেলি যায় ইয়াত তই যে মোক একদম একেবাৰে সেই টান কথা শুনাইছ তোৰ ঘৰলৈ আহিছোঁ তই সেই মোক টান কথা শুনাব লাগে দে যে 500 টকা এটা তোক গিয়ে মোৰ পৰা ধাৰলৈ আনিছিলে 500 টকা এটা সেইটোকে খুজিবলৈ আহিছিলোঁ বুজিছ তোৰ পৰা লৈছিলে আকৌ মানুহটোক নুখুজি মোক খুজিবলৈ আহিলি যে তোমাৰটোৱে কৈছিলে কাৰণে মই খুজিবলৈ আহিছিলোঁ তোমাৰটোৱে কৈ পঠিয়াইছিলে তই দিবি বুলি মই সেইবিলাক পইচা পাতি লেনদেনত সোমাবলৈ নাই দেই যোনে তোৰ পৰা লৈছিলে তাক খুজিবি আকৌ তাৰ মানে মোৰ 500 টকাটো তহঁতি দুটাই মিলি খাই পেলালি এতিয়া মই খুজিবলৈ আহিলে আকৌ নাই বুলি ক'বলৈ আহিছ তহঁতি কম বস্তু নে একে দেখোন গিয়েক ঘৈণীয়েক দুইটা মদাহী হ'লে নেকি যিটো কথা কৈ নাথাকিবি আকৌ মোক চম্ভালি কথা কবি তোৰ 500 টকাটো খাই মই একো ৰজা নহয় জানিবই পাৰ মানুহটো বিয়া মানে মদ খাই উৰাই দিয়া বুলি এতিয়া আকৌ মোক খুজি আমনি কৰি নাথাকিবি মোৰ 500 টকাটো আনি এতিয়া নিদিওঁ বুলি ক'বলৈ আহিছ মই মুঠতে 500 টকা লৈহে ইয়াৰ পৰা ঘৰলৈ যাম তোৰ মানুহটোৱে কৈ পঠিয়াইছে তোৰ ওচৰত আছে বুলি তোক দি থৈ গৈছে বুলি তই চাগে এতিয়া সেই 500টো মাৰি দিব খুজিছ মানুহটোৰ পৰা দে মোক 500 তই ইয়াৰ পৰা যা তোক মই যাবলৈ কৈছোঁ দেই ইয়াৰ পৰা যা তই মোক খেদিবলৈ আহিছ 500 টকা খাই লৈ এতিয়া মোক খেদিবলৈ আহিছ মই চাম 500 টকা খাই নো তহঁতি কিমান ডাঙৰ মানুহ হ'ব পাৰ এতিয়া মোক কি ঘৰৰ পৰা খেদিবলৈ আহিছ তহঁতি মোৰ পৰা সেই 500 টকাটো খাই কি ৰজা বনিবি তহঁতৰ চাবি এগুণত দুগুণ যাব দুগুণ নালাগে 3 গুণ 4 গুণ 5 গুণ যাব মোৰ সন্মুখতে আহি পেলাই মোৰে মানুহজনে আকৌ মদাহী কৰি ইনচাল মাৰিবলৈ আহিছে মানুহটো বা মানুহটোৱে তাৰপিছত আকৌ ছোৱালীজনীৰ কথা ক'বলৈ ল'লে সঁচাকৈ এই মানুহজনৰ পৰা যে মোৰ শান্তি নাইকিয়া হৈছে ঘৰতে আহি মদাহী বুলি ইনচাল কৰি থৈ গৈছে পইচা ধাৰলৈ লৈ মদ খাইছে কেনেকুৱা যে মানুহলৈ মই বিয়া হ'লোঁ মই বহুত ভুল কৰিলোঁ মা দেউতাৰ কথা নুশুনি যিমান যি নহ'লেও তেওঁ মোৰ মানুহজন এতিয়া আৰু সেইবিলাক কৰিতো লাভ নাই তেওঁক ভালদৰে আজি বুজাব লাগিব যিমান পাৰোঁ বুজাবলৈ চেষ্টা কৰিম যাতে মদটো এৰে যাওঁ গৰুকেইজনী সেই পথাৰত এৰাল দি থৈ আহোঁগৈ দিনটো আজিলৈ একদম মানে মোৰ বেয়া কৰি দিলে আৰু দেই এজনী আহি লৈ মই নাখাওঁ বুলিয়ে কৈছিলোঁ এই গৰুটোৱে মোক খুৱাই দিলে জোৰ জবৰদস্তিকে এতিয়া মোৰ গাত দুখ নাই মুঠে দুখ নাই মোৰ গাত কিন্তু তথাপিও মোক কোনো নাই মই কৈছোঁ ন মোক কোনো হ'ব নাই মই বেলেগ বস্তু ছোৱালী ওলা মাক কৈ দে মাৰক যে মোক কোনো হৰুৱাব নোৱাৰে বুলি কোনো নোলাব মোৰ নিচিনা এটা কোনো নোলাব কৈ দে মাৰে মোক সাধি পাইছে এজনী কৈ লাভ নাই এই মাৰ ননচেন্স বুজি পাইছে নাই একো বুজি নাপায় দুনীয়াৰ কথা বাহিৰৰ জগতখনৰ কথা একো বুজি নাপায় মই যে কি পৰিস্থিতিত মদ খাবলগীয়া হয় সেই কথাটো মাৰ বুজি নাপায় সেইকাৰণে মোৰ দুখ সেইকাৰণে মই সদায় খাই আহোঁ মই এতিয়া এইখিনিতে শুই থাকিব পাৰোঁ কিন্তু মই নুশুওঁ সিহঁতি
কি কৰে চাওঁ, মোক কিমান অপচন্দ হৈ চাওঁ, সিহঁতৰ কাৰণে মই কিমান কষ্ট কৰোঁ, কিন্তু ৰাতি আহিলে মোক সিহঁতি বেয়া পায় মানে মোক বেয়া পায় সিহঁতি। কাইলৈ পৰা মই ৰাতি নাহোঁৱে মানে নাহোঁ বুলি সিদ্ধান্ত গ্ৰহণ কৰি দিলোঁ আৰু মই দেই। পেটুগুৰিলৈকে মদ এগাল খাই লৈ ওলাইছেহি, আহিব নালাগিছিলে, য'তে মদ খাইছিলে ত'তে থাকি আহিব লাগিছিলে, আমি বেয়া নাপাওঁ নহয়। সোমবাৰী ইমান মন লগাজনী হৈ আছ যে তই, একদম গাঁওখন টেকটিকা ৰঙা পৰি আছ দেখোন, কিখন আছিলে? এইবিলাক কথাবোৰ মোৰ মন লগাব নালাগে অ'। আপোনাক ইমান কওঁ, আপুনি মদটো এৰকচোন এৰক, আপুনি বাৰু মোৰ কথা শুনেনে? ঘৰত এজনীকে গাভৰু ছোৱালী আছে, তাইৰ ভৱিষ্যতৰ কথা এবাৰ চিন্তা কৰি চাইনে? মইনো ক'ত সদায় মদ খাওঁ, মই ইমান মদ নাখাওঁ নহয়, মই নাখাওঁৱেই। ধনী যোৱাই তিলয়ে কয় খাই যা বুলি, মই তাই কি ক'ম? তিলৰ কথা এতিয়া পেলাব নোৱাৰোঁ নহয়, এতিয়া লগতে কাম কৰি থকা মানুহ কি বুলিনো নাখাওঁ বুলি কওঁ। সবাজীয়া খাওঁ লগাইবাচোন আজি কিবা এটা মন লাগিছে দেখোন তোমাক, সেই কালৰ পৰা নাখাওঁ দিয়া। আপোনাকতো মই ভাল পাই দিয়া হৈছিলোঁ, আপুনি যে মোক এনেকুৱা দুখ দিব বুলি মই ভবাই নাছিলোঁ। মা দেউতাৰ কথা নুশুনিয়ে আপোনালৈ পলাই আহিলোঁ, আৰু এতিয়া মই চকু পানী টুকি ভাত খাবলগীয়া হৈছে। এজনী দেৱী হ'ব দিয়া, চকু পানী মুহান দেচোন চাওঁ ক'ত ওলাইছে, ইমান চকু পানী উলিয়াই থাকিব নালাগে দেই, ভাল কথা নহয়, চকু বেয়া হৈ যাব আকৌ চকু পানী উলিয়াই থাকিলে বেছিকৈ। এইবিলাক কথা কৈ মোক তেল মাৰিব নালাগে, যাওক ভালকৈ ভৰিয়াকেইটা ধুই আহক, ভাত উলিয়াওঁগৈ। ভাত লাগে, মই বাৰু ধুনীয়াকৈ ভৰিয়াকেইটা ধুম বাৰু দেই। পৰি পেলাই দাঁত মোক নাভাগিলে ৰক্ষা আৰু। No means no, মোক ধৰিব নালাগে দেই, মোক ধৰিব নালাগে। আজি দেখোন মানুহজনৰ কথাবিলাক বেলেগ লাগিছে, অন্যদিনা হোৱা হ'লে কিবা এটা নহয় কিবা এটা কথাত খুটুলিয়াই মোৰ লগত কাজিয়া লাগে, আজি দেখোন ইমান মৰমেৰে কৈছে। ভাল হৈছে চাগে, আজি চাগে সেই দেহৰ বুজালে, কালি মই কৈ পঠিয়াইছিলোঁ নহয় বুজাবলৈ, বুজি পাইছে চাগে। যাওঁ ভাতকেইটা বাঢ়ি দিওঁগৈ, কেইটামান খুৱাই থ'ব লাগিব।